আজি শ'ল মাছ আনিছিলোঁ বজাৰৰ পৰা। এনেই কওঁতেতো হ'লে মোলে বনাই বুলি কয়, কিন্তু আজি শ'ল মাছ মই মূলা দি নবনাওঁ, আজি জাতিলাও দি বনাওঁ। জাতিলাও কোমলীয়া চাই এটা আনিছিলোঁ আৰু কোমলীয়া জাতিলাওৰ লগত শ'ল মাছ খাবলৈ বিৰাটেই সোৱাদ হয়। প্ৰথমতে মই মাছকেইপিচ হাফ ফ্ৰাই কৰি ল'ম। এতিয়া এখন কেৰাহীত মই ইয়াতে তেল দি দিছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি ভাজি ল'ম। এতিয়া মই কোমলীয়া চাই জাতিলাও যে কাটি লৈছিলোঁ সেয়া দি দিম আৰু আলু কেইডোখৰমানো দি দিছোঁ। আপোনালোকে যদি আলু নাখায় স্কিপ কৰিব পাৰে, কিন্তু আলু কেইডোখৰ খাই বিৰাট ভাল লাগে মাছৰ তৰকাৰীত। এতিয়া মই ইয়াতে বিলাহী আৰু আদা নহৰু খুন্দি দিছিলোঁ, এইখিনিও দি দিলোঁ। এইখিনি অলপ সময় ভাজি থাকিম। দেখিছে নহয় ইমান জল্দি গলি গৈছে চাওকচোন জাতিলাওখিনি। এতিয়া মই জোখমতে পানী দি দিম গ্ৰেভিৰ বাবে আৰু ইয়াতে মই অকণমান সময় ঢাকনা দি পেলাই উতল আহিবলৈ দিম। এতিয়া মাছ কেইপিচ দি দিম আৰু এয়া হৈ গ'ল, ৰেডি হৈ গ'ল। লাষ্টত মই ধনিয়া পাত দি দিম। ধনিয়া পাত দিলে গোন্ধটো ভাল হয় আৰু এয়া পৰিৱেশন কৰি দেখুৱালোঁ। যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব। আজিলৈ আহিছোঁ, বাই।